আপোনাৰ কেতিয়াবা নহয় কেতিয়াবা এনে অনুভৱ হৈছে যে আপোনাক কোনোবাই পিছা কৰি আছে। আপোনালোকৰ মাজৰে বহুত এনে লোক আছে যি ভূত-প্ৰেত বিশ্বাস কৰে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে এই ভিডিঅ'টোৰ যোগেদি মই কোনো অন্ধবিশ্বাসক সাৰ পানী যোগোৱা নাই। অন্ধবিশ্বাসবোৰ আচলতে কোনো ভূত-প্ৰেতৰ খেলা নহয়। এইবোৰ ঘটনাৰ আঁৰত কোনো নহয় কোনো ব্যক্তিৰ স্বাৰ্থ জড়িত হৈ থাকে। বন্ধুসকল বলক ভূত-প্ৰেতৰ অনুসন্ধানত ভিডিঅ'টো পৰৱৰ্তী অংশলৈ যাওঁ। বন্ধুসকল আপোনালোকে 21 গ্ৰাম থিয়ৰীৰ বিষয়ে হয়তো শুনিছে। 10 এপ্ৰিল 1901 চনত ডক্টৰ ডনকন আৰু মেকডগলে এটা থিয়ৰী আগবঢ়াইছিল য'ত আত্মাৰ ওজন 21 গ্ৰাম বুলি কোৱা হৈছে। 10 এপ্ৰিল 1901 চনৰ আগত বিশ্বাস কৰা হৈছিল যে আত্মাৰ ওজন নাই। ডক্টৰ ডনকনে এই কথা মানি লোৱা নাছিল। সেইকাৰণে তেওঁ মৃত্যু ঘটিব লোৱা মানুহ আৰু জীৱ-জন্তুৰ ওপৰত কিছু এক্সপেৰিমেণ্ট কৰিছিল। মৃত্যু ঘটিব লোৱা মানুহৰ জীৱিত অৱস্থাত ওজন আৰু মৃত্যুৰ পাছৰ ওজনৰ মাজত 21 গ্ৰামৰ পাৰ্থক্য পাইছিল। আৰু তেওঁ এই একে এক্সপেৰিমেণ্ট জীৱ-জন্তুৰ মাজত কৰোঁতেও একেই ফলাফল পালে, মানে মৃত্যুৰ আগৰ ওজন আৰু মৃত্যুৰ পাছৰ ওজনৰ মাজত 21 গ্ৰামৰ পাৰ্থক্য। আমি জানো আহক পেৰানৰ্মেল ইনভেষ্টিগেটৰসকলে ইয়াৰ বিষয়ে কি কয়। পেৰানৰ্মেল ইনভেষ্টিগেটৰসকলে বিশ্বাস কৰে যে আত্মাৰ শক্তি ৰূপত থাকে আৰু ই য'ৰ-ত'ৰ পৰা আহিব পাৰে। ই অন্য শৰীৰত প্ৰৱেশ কৰি সেই শৰীৰটো পৰিচালনাও কৰিব পাৰে। এই এক্সপেৰিমেণ্টৰ পাছৰ পৰাই আত্মাৰ ওজন 21 গ্ৰাম বুলি মানি লোৱা হৈছে। পেৰানৰ্মেল ইনভেষ্টিগেটৰসকলে আৰু এইটো ক'ব বিচাৰে যে ৰাতি ইলেক্ট্ৰমেগনেটিক এনাৰ্জি ডিছভাৰ্চন কম হয়, যাৰ বাবে আত্মা বেছি শক্তিশালী হয়। যদি আপোনালোকে এই বিষয়ে অধিক জানিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া লিংকবোৰ ভিজিট কৰিব পাৰে। এই সকলোবোৰ তথ্য ইণ্টাৰনেটৰ পৰা সংগৃহীত। ইয়াৰ সত্যতা এই চেনেলে দাবী নকৰে। আপোনাৰ এই ভূত-প্ৰেতৰ বিষয়ে মতামত কি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ এই ভিডিঅ'টো যদি ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ধৰণৰ ভিডিঅ' চাবৰ বাবে ৱাও আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰক।